নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক জনাম যে পুলিচে আটক কৰিলে আপুনি কি কৰিব, কেনেকৈ সাৱধানতা ল'ব আৰু আপোনাৰ কি কি অধিকাৰ থাকিব তাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে জানি লওক, আপোনাক দুই ধৰণৰ গোচৰত পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে। এটা হৈছে বেইলেবল অফেন্স, আনটো হৈছে নন বেইলেবল অফেন্স। এতিয়া বেইলেবল অফেন্স কি? বেইলেবল অফেন্স মানে হ'ল যোনবিলাক কেছত আপুনি বেইল পাব পাৰে। বেইলেবল আৰু মানে আপোনাৰ বেইল পোৱাৰ অধিকাৰ থাকে। বেইলেবল অফেন্সত আমি জামিনযোগ্য অপৰাধ বুলি কওঁ। আৰু নন বেইলেবল অফেন্স যোনবিলাক অফেন্সত আপোনাৰ বেইল পোৱাৰ অধিকাৰ নাথাকে, কেতিয়াবা পায়ো বা সাধাৰণতে নাপায়। আমি যাক অসমীয়াত জামিনবিহীন গোচৰ বুলি কওঁ। আচ্ছা, আমি বেইলেবল অফেন্স আৰু নন বেইলেবল অফেন্সৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'ত বিশদভাৱে আলোচনা কৰিম। এতিয়া আপুনি জানিব লাগিব যে আপুনি গ্ৰেপ্তাৰ কৰাৰ সময়ত আপুনি জানিব লাগিব আপোনাক কি গোচৰৰ ভিত্তিত আপোনাক পুলিচে গ্ৰেপ্তাৰ কৰিব আহিছে, আপোনাৰ ওপৰত কি অভিযোগ দিয়া আছে সেইটো আপোনাৰ জনাৰ সম্পূৰ্ণ অধিকাৰ থাকে। পুলিচে আপোনাক গ্ৰেপ্তাৰ যোনটো এৰেষ্ট ৱাৰেণ্ট থাকে, গ্ৰেপ্তাৰী পৰোৱানা, এইটো আপোনাক দেখাব লাগিব। আৰু কেতিয়াবা পুলিচে এৰেষ্ট ৱাৰেণ্ট নেদেখালেও আপোনাক ক'ব লাগিব যে আপোনাক কি গোচৰৰ ভিত্তিত আপোনাক গ্ৰেপ্তাৰ কৰিছে। আৰু এটা কথা, আপোনাক যেতিয়া আপোনাক গ্ৰেপ্তাৰ কৰিব, আপুনি গ্ৰেপ্তাৰৰ কথা আপোনাৰ সম্পৰ্কীয় বা সম্বন্ধীয় মানুহক জনোৱাৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ থাকিব। ইয়াৰ লগতে এটা কথা মন কৰিব যে পুলিচজন যেতিয়া আপোনাক গ্ৰেপ্তাৰ কৰিবলৈ আহিব, তেখেতে সম্পূৰ্ণ পুলিচ পোছাকত থাকিব আৰু তেখেতৰ নাম সম্পূৰ্ণভাৱে পোছাকত জিলিকি থাকিব। গ্ৰেপ্তাৰ কৰাৰ পিছত আপোনাক 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰাটো বাঞ্ছনীয়। এইটো এইভাৱে কৰা হয় যে কেতিয়াবা আমি দেখা পাওঁ কিছুমান নিৰপৰাধী লোকো পুলিচ কাষ্টডিত থাকিব লগা হয়, আৰু 24 ঘণ্টাৰ ভিতৰত যদি আদালতত হাজিৰ কৰা যায়, তেনে নিৰপৰাধী লোকে জামিনৰ বাবে আবেদন জনাবলৈ সুবিধা হয়। তাৰ বাবে 24 ঘণ্টাৰ সময় ভিতৰত আদালতত হাজিৰ কৰাটো বাঞ্ছনীয়। তাৰপিছতে আপুনি চাব যে যদি আটক কৰা ব্যক্তিজনৰ গাত কোনো ধৰণৰ আঘাত থাকে, তেতিয়াহ'লে পুলিচে মেডিকেল এক্সামিনেশ্যন কৰাটো বাঞ্ছনীয়। আৰু যদি 18 বছৰ তলৰ ল'ৰা ছোৱালীক গ্ৰেপ্তাৰ কৰে, তেতিয়াহ'লে পুলিচে কোনো ধৰণৰ জোৰ জুলুম কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছতে চাব, মহিলাৰ ক্ষেত্ৰত যদি মহিলাক গ্ৰেপ্তাৰ কৰিব যায়, তেতিয়াহ'লে সূৰ্য উদয় হোৱাৰ আগত বা সূৰ্য ডুব যোৱাৰ পাছত সাধাৰণতে মহিলাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু মহিলাক গ্ৰেপ্তাৰ কৰিব যাওঁতে মহিলা পুলিচকৰ্মী থকাটো বাঞ্ছনীয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যিবিলাক আইন শিক্ষাৰ্থী আছে, তেওঁলোকে যদি মোৰ ভিডিঅ'টো চাই আছে, মই তেওঁলোকক যোনকেইটা ইয়াৰ ৰিলেটেড ইয়াৰ যোন ছেকশ্যন আছে, যোনকেইটা ইয়াৰ সাময়িক ধাৰা আছে, মই সেইকেইটা স্ক্ৰীনৰ ওপৰত দি দিব চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।